নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বুম। আজি কোনো ৰোষ্টিং ভিডিঅ' নহয়, আজি ব্লগ হয়। আজি মই দেৰগাঁও গৈ আছোঁ। দেৰগাঁও আপোনালোকক পূজা মণ্ডপটো দেখাবৰ কাৰণে গৈ আছোঁ। শিৱলিংগ বনাই আছে। আপোনালোকে বলক ভিডিঅ'টো চাওক, কেনেকুৱা পাই জনাব। মানে ধুনীয়াকৈ বনাইছে কোৱা শুনিছোঁ, মানে মই যোৱা নাই, এনেই বেলেগৰ মুখৰ পৰা শুনিছোঁ একদম ধুনীয়াকৈ বনাইছে বোলে। ব'লকচোন বাৰু আজি যাওঁ চাওঁগৈ কেনেকুৱা বনাইছেনো। বলক। গাড়ী পাৰ্কিং কৰি ল'লোঁ। ভিতৰতে নিব নোৱাৰিয়ে গাড়ী, ৰাস্তাটো ইমান ভাল নহয় মানে, আৰু ৰাস্তাটো সৰু মানে বেছি বহলো নহয় ৰাস্তাটো। গতিকে গাড়ী মই আগত ৰখাই ল'লোঁ। ৰখাই লৈ এতিয়া বলক গৈ আছোঁ। চাই থাকক, এইটো অলপ অলপ বোকা আছে, এইটো ধুনীয়াকৈ বনাই দিব সিহঁতি। বনাই মেলি বাবুকে টেনশ্যন নল'ব, আহিব পূজা চাবলৈ দেৰগাঁৱত। পূৰা ফাটাফাটি পূজা হয়, এবাৰতো পূৰা ধামাকা হ'ব, একদম বম হ'ব। বলক চাই থাকক। আপোনালোকে দেখিছে, ইয়াত দেখিছে কি ধুনীয়াকৈ, বা কি মজা লাগিছে বে, মজা বম বনাইছে কিন্তু বম। চাওক আপোনালোকে দেখিছে কি ধুনীয়াকৈ বনাইছে। আপোনালোকে চাই থাকক ভিডিঅ'টো, কি ধুনীয়া লাগিছে মানে, এইবাৰ বম লাগিছে। আৰু আহিব দেৰগাঁৱত চাওক। আগতেও বনাই, আগতেও ভালেই হয় মানে, বেয়া বুলি নকওঁ, প্ৰত্যেকবাৰে ভাল হয়। এইবাৰ কিন্তু একদম বহুত ভাল লাগিছে। আপোনালোকে চক দেখিবলৈ, আৰু কমপ্লিট হ'লে আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ কি ধুনীয়াকৈ বনাইছে। বনাই আগে নাই, কাম চলি আছে। কিমান দিন লাগিব দাদা? পূজাটা ওলাই যাব কৈছে। আছে আৰু পূজাটা হৈ যাব কৈছে, আৰু বেছি দিন নাই পূজা চাবলৈ আহিব দেৰগাঁৱত, চাব পাৰিব। পূজাটা হৈ যাবগৈ আৰু একদম ওপৰত চাওক আপোনালোকে কি ধুনীয়াকৈ ওপৰত চাওক, সাপ এটা বনাই দিছে। এইটো চাওক ধুনীয়াকৈ বনাইছে দেৰগাঁৱত, প্ৰতিবাৰে ভাল হয়। শিৱলিংগ বনাইছে এইবাৰ। আহিব সকলো আমাৰ দেৰগাঁৱলৈ। দেৰগাঁও আপোনাৰ বাছ ষ্টেণ্ডৰ ওচৰত, চাৰিআলিৰ পৰা গৈছিলোঁ নহয় অকণমান। ঘৰত যাওঁ, মই গাড়ী লৈ আহিছিলোঁ ভাড়া। এতিয়া ঘৰত যাওঁ, এইটো দেখিলে আপোনালোকে আহিব সকলো। বলক ৰাস্তাতে এইটো পাৰি দিব চাগে ইয়াত, তেতিয়া ৰাস্তা ভাল কৰিব, শিল চিল পাথৰ চাথৰ পেলাব। ধুনীয়াকৈ বনাইছে, ইয়াৰ পৰা যাবলৈকে মন জনাই। চব আপোনালোকে কি ধুনীয়াকৈ বনাইছে একদম। ফাইনেলি গাড়ী ওচৰত পাই গ'লেহি। গাড়ীত বহি ল'লোঁ। এতিয়া যাম ঘৰত যাম। চালে আপোনালোকে ধুনীয়াকৈ বনাই, গাড়ীত পাই গ'লহি বৰ্তমান। ধুনীয়া লাগিছে, আপোনালোকে হয়তো দেখিছে। আহিব সকলো দেৰগাঁৱত, চাৰিআলিৰ পৰা বেছি দূৰ নহয় আৰু অকণমান মানে। ধুনীয়াকৈ আহিব সকলো, বাছ ষ্টেণ্ডৰ ওচৰতে আহি চাব। মজা লাগিছে মানে, যোৱাবাৰ বনাইছিলে, যোৱাবাৰ ভাল লাগিছে, এইবাৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকে হয়তো দেখিছে ভিডিঅ'ত। ব'লক এতিয়া আমি ঘৰত যাওঁ। চ' আপোনালোকে দেখিলে পূজা মণ্ডপটো কি ধুনীয়াকৈ বনাইছে। কালি ভিডিঅ'টো মই সমাপ্ত কৰিব নোৱাৰিলোঁ, সেইবাবে আজি ভিডিঅ'টো মই বোলো এইকণতে সামৰণি মাৰি দিওঁ, কেনেকুৱা পাই জনাব। মানে ধুনীয়াকৈ বনাইছে। দেৰগাঁৱত প্ৰত্যেকবাৰে মানে পূৰা ধামাকা পূজা হয়, একদম বম পূজা হয়। আপোনালোকে হয়তো আহিলে দেখিব কি ধুনীয়া বনাইছে এইবাৰ, হয়তো ভিডিঅ'ত দেখিছে আপোনালোকে। ঠিক আছে, ভিডিঅ'টো আজি এইকণতে সামৰণি মাৰিছোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পবিত্ৰ বম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পূজা চাবলৈ সকলো আহিব, লগ পাম দেৰগাঁৱত পূজা মণ্ডপ। ধামাকা বনাইছিল মানে, একদম ধামাকা। হয়তো আপোনালোকে ভিডিঅ'ত দেখিছে। বাৰু ঠিক আছে, আজিলৈ ভিডিঅ'টো এইকণতে সামৰণি মাৰিছোঁ। বাই। आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स नहीं, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूल फेंक के मारो, या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है। बाय। रुको जरा,
है